এটা কোম্পানীৰ গ্ৰোথ বছৰত হয় 12%, 13%, খুব ভাল যদি কোম্পানী এটাই কাম কৰে 30%, 40% গ্ৰোথ আহে। কিন্তু শ্বেয়াৰ মাৰ্কেটত আজিকালি দেখা যায় যে 1000 টকা লগাই মানুহে 10,000 টকা আৰ্ণ কৰে। পইচাটো কোনে দিয়ে? পইচাটো ক'ৰ পৰা আহে? আপোনালোকে আজিলৈকে ভাবি চাইছেনে? নমস্কাৰ, মই প্ৰাঞ্জল গগৈ, আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। এই ভিডিঅ'টো খুব দৰকাৰী ভিডিঅ', খুব পৰিস্থিতিৰ বাবে সময়ৰ বাবে উপযোগী ভিডিঅ'। গতিকে ভিডিঅ'টো আপোনালোকে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। কাৰণ বহু মানুহ এই জালত ফচিছে, যিটোৰ পৰা আমি তেওঁলোকক এই ভিডিঅ'টো যদি অকণমান আমি এৱেৰো কৰিব পাৰোঁ, তেখেতক ৰখাব নোৱাৰোঁ। যোনে ফচিবলৈ গৈছে তেখেতক মই ৰখাব নোৱাৰোঁ, কাৰণ তেওঁ মাইণ্ডছেট লৈ লৈছে যে মই এইটো কাম কৰিম বুলি। মই তেখেতক এৱাৰ কৰাহে মোৰ কথা। শ্বেয়াৰ মাৰ্কেটত আপ আছে, শ্বেয়াৰ মাৰ্কেটত ডাউন আছে, কেতিয়াবা বহুত বেছি লছ হয়, কেতিয়াবা বহুত বেছি প্ৰফিটো হয়। কিন্তু শ্বেয়াৰ মাৰ্কেটত এনেকুৱা এটা অপশ্যন আছে যে আপোনালোকে একেবাৰে শেষ হৈ যোৱাৰ পৰা, একেবাৰে নাইকিয়া হোৱাৰ পৰা আকৌ শিকি বুজি জানি আপোনালোকে প্ৰথমৰ পৰা আৰম্ভ কৰিব পাৰিব। কিন্তু জীৱনত মানুহৰ তেনেকুৱা বস্তু নাথাকে। আমি এইটো বস্তু চিন্তা কৰিব লাগিব যে লাইফত কেতিয়াও প্লেন বি নাথাকে। কেতিয়াবা এনে কিছুমান চিটুৱেশ্যন আহে যিটো চিটুৱেশ্যনৰ পৰা আমি কেতিয়াও ঘূৰাই আনিব নোৱাৰোঁ। আপোনাৰ পৰিয়ালৰ ভৱিষ্যতৰ বাবে আপুনি ৰেছপনচিবল, তেওঁলোকৰ ব্ৰাইট ফিউচাৰৰ বাবে আপুনি ৰেছপনচিবল। তাৰ বাবে আপোনালোকে ল'ব পাৰিব এটা টাৰ্ম ইঞ্চুৰেঞ্চ, আৰু তেওঁলোকক আপুনি নাথাকিলেও যাতে তেওঁলোকৰ সেই সপোনবিলাক পূৰা কৰিব পাৰি তাৰ বাবে আপুনিয়ে ছিকিউৰ কৰিব লাগিব। আপোনালোকৰ পৰিয়ালৰ ভৱিষ্যত আপোনালোকে এটা টাৰ্ম ইঞ্চুৰেঞ্চ লৈ আপোনালোকে সুৰক্ষিত কৰিব পাৰিব। মাত্ৰ 600-700 টকা প্ৰতিমাহে খৰচ কৰি আপোনালোকে 2 কোটি টকালৈকে কভাৰেজ ল'ব পাৰিব, আৰু অনলাইন আপোনালোকে 10% ডিছকাউণ্টতো আপোনালোকে টাৰ্ম ইঞ্চুৰেঞ্চ ল'ব পাৰিব। আৰু আপোনালোকক যদি কিবা সহায় লাগে আপোনালোকে পাব ডেডিকেটেড ৰিলেশ্যনশ্বিপ মেনেজাৰ, যোনে 24/7 আপোনালোকক এই কমপ্লিট প্ৰচেছত আপোনালোকে সহায় কৰিব, যাতে আপোনাৰ ল'ৰা ছোৱালীৰ সপোনত কোনো বাধা আহিব নোৱাৰে। গতিকে যাওক, মই ডেছক্ৰিপশ্যনত লিংক দি থৈছোঁ, তাতে আপোনালোকে ক্লিক কৰি নিজৰ ডিটেইলছখিনি আপোনালোকে কমপ্লিট কাৰেক্টলি ফিল আপ কৰক, আৰু 51+ কোম্পানীৰ মাজত আপোনালোকৰ বাবে বেষ্ট যিটো পলিচি হ'ব সেই পলিচিটো আপোনালোকে চুজ কৰক। তাত আপোনালোকে ইনভেষ্টমেণ্ট কৰিব পাৰে, মানে কোম্পানীবিলাকে তাত লিষ্টেড থাকে, আৰু তাত আপোনালোকে ইনভেষ্টমেণ্ট কৰিব পাৰে। ইনভেষ্টমেণ্ট বিভিন্ন ধৰণৰ থাকে। এটা হ'ল শ্বেয়াৰ মাৰ্কেটত যিটো ইনভেষ্টমেণ্ট, মিউচুৱেল ফাণ্ড আছে, মিউচুৱেল ফাণ্ড কৰিব পাৰে, লগতে ইকুইটি মাৰ্কেট বুলি দুখন আছে, আপোনালোকে য'ত ষ্টক কিনিব পাৰে। আৰু এটা আহিলে ফিউচাৰ এণ্ড অপশ্যন, নতুনকৈ মানে বহুত দিন হ'ল আহিলে। ফিউচাৰ এণ্ড অপশ্যনছত কি হয়, এই দুটা মাৰ্কেটৰ লগত একো লিংক নাই। ইণ্টাৰনেলি লিংক আছে, মই নকওঁ ডাইৰেক্টলি লিংক নাই বুলি নকওঁ। কোম্পানীৰ প্ৰাইচ বাঢ়িছে সেইবিলাকৰ ওপৰত লিংক আছে, মানে আপোনালোকে যদি আজি বুজে ক'ম যে মই ডাইৰেক্টলি লিংক নাই। কাৰণ এই দুখনৰ পইচা কোম্পানী মাৰ্কেটৰ লগত ডিপেণ্ড কৰে, কোম্পানী অ'নাৰৰ লগত ডিপেণ্ড কৰে, কোম্পানী গ্ৰ'থৰ ওপৰত ডিপেণ্ড কৰে। কোম্পানীৰ যদি আজি লছ হয় আপোনাৰ ইকুইটি শ্বেয়াৰৰ ভেলু কমিব, আপোনাৰ মিউচুৱেল ফাণ্ডৰ ভেলু কমিব। আৰু কোম্পানীয়ে যদি গ্ৰ' কৰে আপোনাৰ ইকুইটি শ্বেয়াৰৰ ভেলু বাঢ়িব, মিউচুৱেল ফাণ্ডৰ আপোনাৰ ভেলু বাঢ়িব। আজি আপুনি 50,000 টকা যদি ইকুইটি শ্বেয়াৰ কিনিছে, ধৰি লওক 15% গ্ৰ'থ হ'ল, আপুনি সেই গ্ৰ'থ ৰেটত 15% আপোনাৰ শ্বেয়াৰৰ ভেলু বাঢ়িব। মিউচুৱেল ফাণ্ডত তেনেকৈ বাঢ়িব। মিউচুৱেল ফাণ্ডত কি হয়, ডিডাকশ্যন হ'ব, মানে মিউচুৱেল ফাণ্ডটো বেলেগে, যিহেতু মিউচুৱেল ফাণ্ডত এনেকুৱা বস্তু আপুনি বেলেগক পইচা দিছে, আপোনাৰ ওচৰত সময় নাই, যিটোত আপুনি পইচা এটা ইনভেষ্ট কৰি গৈছে, সেই পইচাই তেওঁলোকে লগাইছে। তো মিউচুৱেল ফাণ্ডত চাৰ্জেছ থাকে, ইকুইটি কৰিব পাৰিলে ভাল, কিন্তু আপোনালোকে নিজে যদি ষ্টক কিনিব নোৱাৰে, বহুতৰ সময় নাথাকে, মোৰে তেনেকুৱা সময় নাই, মই মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰোঁ। যি পইচা পাইছোঁ, যি পইচা লাম চাম প্ৰত্যেক মাহে মাহে ছেভ কৰি যাওঁ মিউচুৱেল ফাণ্ডত। চ' মোৰ কাৰণে সেইটো কনভিনিয়েণ্ট হয়, কাৰণ কিয়, মোৰ ইমান সময় নাই, মই ৰিচাৰ্জ কৰি থাকিবলৈ কোম্পানী পেপাৰ পঢ়িব নোৱাৰোঁ, শ্বেয়াৰ কি উলিয়াইছে মই পঢ়িব, মানে ইমান সময় দিব নোৱাৰোঁ। গতিকে তেনেকুৱা ৰিলেশ্যনশ্বিপ মেনেজাৰ আছে, মই SBIত কৰোঁ, বেলেগ ক'তো নকৰোঁ। SBI যিটো এপ আছে তাত মই 3টা কিনি থৈছোঁ, এটা ব্লু চিপ কিনি থৈছোঁ, এটা মিড কেপ কিনি থৈছোঁ, এটা স্মল কেপ কিনি থৈছোঁ, এটা লাৰ্জ কেপ, 4টা কিনি থৈছোঁ। 4টাৰে মই যি পাওঁ মাহেকত মই 2000 যদি 500 টকাও দিব পাৰোঁ, মই লাম চাম 500 ভৰাই যাওঁ। মোৰ কনচেপ্ট, মানুহে কয় প্ৰথমতে ইনভেষ্ট কৰিব লাগে, মোৰ পইচা থাকিলে মই থৈ যাওঁ, মোৰ নিজৰ কনচেপ্ট লৈ আছোঁ। ভুল হয়, মই গম পাইছোঁ, প্ৰথমতে ইনভেষ্টমেণ্ট কৰিব লাগে, তাৰপিছত নিজৰ খৰচা কৰিব লাগে, কিন্তু মই এতিয়া এনেকৈ কৰি আছোঁ, ভৱিষ্যতে মই চেঞ্জ কৰিবলৈ চেষ্টা কৰিম। এতিয়া এই দুটা মাৰ্কেটৰ কথা ক'লোঁ, বহুত ছেফ হয় আৰু বহুত ৰিস্কো নাথাকে। ৰিস্ক থাকে কেতিয়া জানে, পটককৈ বোলে কোম্পানী শ্বেয়াৰ এটা, লাষ্ট টাইম আপোনালোকে দেখিছিলে যে আদানী পৰি গৈছিলে, আপুনি যদি 50,000 টকা শ্বেয়াৰ কিনি থৈছিলে, আদানী যেতিয়া ফল হ'ল, আপুনি ডাইৰেক্ট ফল হ'ব, আপোনাৰ শ্বেয়াৰ ভেলু 10,000 টকা হ'ব। সেইটোতো ডাইৰেক্ট ফল, সেইটোতো সেনেকুৱা বছৰত কেতিয়াবা হ'ব পাৰে এটা কোম্পানী তেনেকুৱা ফেইলাৰ, তেনেকৈ সত্যম স্কেণ্ডেল ওলাই গ'লে তেনেকুৱা হ'ব পাৰে, সেইটো এটা বেলেগ চেপ্টাৰ। কিন্তু এই যে দুখন মাৰ্কেট আছে, ফিউচাৰ এণ্ড অপশ্যনছ মাৰ্কেট, পটককৈ ইণ্টাৰডে ট্ৰেডিং কৰে, এটা এই গ্ৰাফডাল উঠি যাওঁতে পইচা ধৰে, নামি যাওঁতে পইচা এৰি দিয়ে, সেইটো বস্তুত কোম্পানীৰ কোনো ৰিলেটেডেই নাই। যদি মই প্ৰেক্টিকেলি চাওঁ, মানে আপুনি যদি পইচা দিয়া লোৱাৰ ক্ষেত্ৰত যদি চাই, ইণ্টাৰনেলি ৰিলেট আছে, ইণ্টাৰনেলিটো সকলো মাৰ্কেটখনে ৰিলেটেড হয়, কিন্তু মানে কোম্পানীৰ মালিকৰ একো নাযায়। আজি আপুনি ফিউচাৰ এণ্ড অপশ্যনছত 1 লাখ টকা লগাওক, 10 লাখ টকা লগাওক, 50 লাখ টকা লগাওক, জিঅ'ৰ একো নহয়, মানে ৰিলায়েন্স জিঅ'ৰ মালিকে একো পইচা নাপায়। আৰু এই মাৰ্কেটখনত যে ইমান মানুহে পইচা লগাইছে,
যে আপোনাৰ নিচিনাকৈ ফিউচাৰ অপশ্যনছতো হাজাৰ মানুহে লগাইছে, লাখ কোটি মানুহে লগাইছে। সেই কোটি মানুহৰে কাৰোবাৰ লছ হৈছে, কাৰোবাৰ প্ৰফিট হৈছে। ইটছ এ জিৰ' চাম গেম। আপুনি যদি টোটেল হিচাপ কৰি দিয়ে, দিনটোৰ ভিতৰত হিচাপ কৰি দিয়ে, ফিউচাৰ অপশ্যনছত কিমান প্ৰফিট হ'ল, প্লাছ হ'ব মাইনাছ হ'ব ইকুৱেলি জিৰ' হ'ব। মানে কোনোবাই লছ কৰিছে, সেই পইচাকে বেলেগ মানুহে পাইছে। কোম্পানীৰ ইয়াত একোৱে যোৱা নাই। কোম্পানীৰ শ্বেয়াৰ ভেলু কমিছে, শ্বেয়াৰ বাঢ়িছে, তাত কোম্পানীৰ এফেক্ট আছে। কিন্তু এই যে মাৰ্কেটখনত কোনো ধৰণৰ কোম্পানীৰ এফেক্টেই নাই প্ৰেক্টিকেলি। মানে যদি আপুনি মানে দেখাকৈ কথা কৈছোঁ দেই, কিন্তু ইণ্টাৰনেলি ৰিলেট আছে, মই নাই বুলি কেতিয়াও কোৱা নাই, ইণ্টাৰনেলি ৰিলেট আছে। কাৰণ শ্বেয়াৰ মাৰ্কেট বাঢ়িলে, শ্বেয়াৰ মাৰ্কেটৰ গ্ৰ'থ হ'লেহে সেইখন বাঢ়ে। ফিউচাৰ অপশ্যনছৰ গ্ৰাফডাল আমি দেখি থাকোঁ, সেইখন বুলি কৈছোঁ, তো সেইটো বাঢ়ে, সেইটো এটা বেলেগ কনচেপ্ট, সেইটো মানে আছে। কিন্তু প্ৰেক্টিকেলি যে মালিকৰ একো নাযায়। এতিয়া সেই পইচাখিনিকে সিমানকেইজন মানুহকে সেনেকৈ দিছে। চ' আমি যে পইচা পাইছোঁ, কোনোবাই যে পইচা পাইছে, কোনোবাই যে ধনী হৈছে, সেয়া বেলেগৰ পইচাকেইটাই পাইছে। শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিবলৈ হ'লে লং টাৰ্ম ইনভেষ্টমেণ্ট কৰিব লাগিব। আপুনি ইকুইটিত যদি ইনভেষ্ট কৰে, আপুনি মিউচুৱেল ফাণ্ড কিনি পাহৰিব লাগিব, তেতিয়াহে আপোনাৰ গ্ৰ'থ হ'ব। মই 2019 চনত তেনেকৈ পাহৰিলোঁ। 1000 টকা এটা মই মিউচুৱেল ফাণ্ড কৰিছিলোঁ, তেতিয়া খুব মিউচুৱেল ফাণ্ডৰ ঢৌ এটা আহিছিলে। তেতিয়া মিউচুৱেল ফাণ্ডত 1000 টকা এটা ইনভেষ্ট কৰিছিলোঁ, এতিয়া সেইটো 2200 টকা হৈ গ'ল। আজিৰ ডেটত যদি চাওঁ, মই 2200 টকা হৈছে ভেলু। মানে এৰাউণ্ড 5 বছৰত ডাবল হৈছে। মানে 1200 টকা হৈছে, ডাবল নহয়, তাতকৈ 120% বাঢ়িছে। 1000 টকাটো 1200 টকা হ'ল। চ' সেই টাইমত আপুনি সেইটো টাইপত ৰাখিব লাগিব। এতিয়া মই ভাবিলোঁ যে তেতিয়া মইনো 10,000 টকা কিয় নথলোঁ, আজি মোৰ ডেটতটো এইটো 22,000 টকা হৈ গ'লহেঁতেন। সেয়া আৰু শ্বেয়াৰ মাৰ্কেটত এনেকুৱাই, আপুনি কিয় উলিয়াই দিলে সেইটো আপোনাৰ গাত লাগিব, চালা উলিয়াই দিলোঁ, কিয় নথলোঁ পইচা তেতিয়া সেইটোও গাত লাগিব। মানে এইটো ৰিগ্ৰেট গেম আৰু, ৰিগ্ৰেট গেম বুলি কয়। মানে আপুনি কেতিয়াও ছেটিছফাই হ'ব নোৱাৰে। আজি যদি আপুনি যিটো শ্বেয়াৰ লৈছিলে, সেইটো শ্বেয়াৰ বোলে পটককৈ বাঢ়ি গ'ল, চালা মই কেলৈ উলিয়াই দিলোঁ টাইমত। আজি বাজাজৰ শ্বেয়াৰটো যিটো 1400 টকা শ্বেয়াৰ আছিলে, এতিয়া গৈ পিনি এইটো কিমান 20,000 নে কিমান হৈ আছে। তো আপুনি ভাবিব যে মই তেতিয়া কিয় নথলোঁ, তাৰ এতিয়াও কিয় নাই থোৱা, মই ধেৰ কথা আছে। চ' কথাবোৰ তেনেকুৱা। মই ভাবোঁ যে সেইটো আপোনালোকে নকৰিব। আপোনালোকে যদি ট্ৰেডিশ্যনেল যিটো ছিষ্টেম আছিলে, য'ত ইকুইটিত ইনভেষ্ট কৰিছিলে, কোম্পানীৰ গ্ৰ'থত আপুনি অংশীদাৰ হৈছিলে, সেইবিলাকত ইনভেষ্ট কৰক। তেতিয়া ডেফিনেটলি আপুনি লং টাৰ্ম গ্ৰ'থৰ কাৰণে কাম কৰিব পাৰিব। আৰু যদি কোনোবাই কৰিছে, খুব বহুতে পঢ়ি শুনি, বহুত বুজি, বহুত ৰিস্ক লৈ, কেলকুলেটিভ ৰিস্ক লৈ তেওঁলোকে কৰিছে, বহুতে সফলো হৈছে দেখিছোঁ। আৰু কিন্তু সফল আৰু বিফলতাৰ ভিতৰত যদি আপুনি কেলকুলেশ্যন কৰে, শ্বেয়াৰ মাৰ্কেটৰ খুলিলে আপোনালোকে দেখা পায় 90% ট্ৰেডাৰ্ছ ফেইল্ড। এতিয়া বোলে 89% হৈছে ট্ৰেডাৰ ফেইল হৈছে 100%ৰ ভিতৰত। চ' আপুনি ক'ত থাকিব লাগিব, আপুনি নিজে চাই ল'ব লাগিব। চ' মেক্সিমাম মানুহ 90%তে থাকে। 10% বহুত ডাঙৰ ডাঙৰ মানুহ আছে, যিখিনি বহুত হাই ভলিউমত কাম কৰে, 1000 কোটি 1 ছেকেণ্ডত ইনভেষ্ট কৰি 1 ছেকেণ্ডত উলিয়াই দিয়ে, তেতিয়া তেওঁলোকৰ প্ৰফিট বহুত বেছি হৈ যায়। চ' এয়াই আছিল মোৰ ফালৰ পৰা যিমানখিনি পাৰি এৱাৰনেছৰ ভিডিঅ' শ্বেয়াৰ মাৰ্কেটৰ ওপৰত। ভিডিঅ'টো বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যোনে কৰিব বিচাৰিছে তেওঁলোকৰ আগতে শ্বেয়াৰ কৰিব। জাষ্ট মই এটা থট দিছোঁ, এই ভিডিঅ'টো কোনোবাই যদি ভাবি, কোনোবাই যদি চাই, বেছ হিচাপে নল'ব এইটো ভিডিঅ'। মোৰ এটা ধাৰণাখিনিহে মই তাত কৈছোঁ। আপোনালোকে কোনোবাই যদি অকণমান এই ভিডিঅ'টো চাই আৰু আপোনালোকে ৰেফাৰেঞ্চ হিচাপে পঢ়ক, জানক বস্তুখিনি। ভিডিঅ'বিলাক কৰাৰ উদ্দেশ্য এইটোৱে থাকে, এটা থট দিছোঁ, তাৰ ওপৰত আপোনালোকে নিজে ৱৰ্ক কৰক। নিজে যিখিনি জ্ঞান অৰ্জন কৰিব, সেইখিনি কিন্তু সকলোতকৈ উদ্ধত, নিজে পঢ়ি মেলি যিখিনি আহৰণ কৰিব। এয়াই আছিল ভিডিঅ'। আপোনালোকৰ দায়িত্ব যে আপোনালোকে নিজৰ পৰিয়ালক সুৰক্ষিত কৰক, নিজৰ ল'ৰা ছোৱালীৰ সপোনক আপোনালোকে সুৰক্ষিত কৰক। তাৰ বাবে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আৰু পিন কমেণ্ট কৰি থৈছোঁ, তাত আপোনালোকে চেক কৰি আপোনালোকৰ কমপ্লিট ফৰ্ম ফিল আপ কৰি আপোনালোকে আপোনালোকৰ বাবে দৰকাৰী আৰ্থিক পলিচিটো আপোনালোকে 51+ কোম্পানীৰ মাজত চিলেক্ট কৰি আপোনালোকে ল'ব পাৰিব। পাৰিব টাৰ্ম ইঞ্চুৰেঞ্চে আপোনাৰ পৰিয়ালক সুৰক্ষিত কৰে, আপুনি নাথাকিলেও আপোনাৰ পৰিয়ালক এটা ফাইনেন্সিয়েল ষ্টেবিলিটি দিয়ে। যাওক আজিয়ে লিংকত ক্লিক কৰি পিন কমেণ্ট দিয়া আছে, তাত আপোনালোকে চেক কৰক। আৰু ধন্যবাদ, থেংক ইউ।